প্ৰথমে বন্ধু বান্ধৱীসকল এনেদৰে কামি এসোপাত ওলাই ল'ব পাতলাকৈ কেঁচা বাঁহ এটা আনি তাৰপিছতে এনেদৰে গোঠা আৰম্ভ কৰিব। ইয়াত দেখিছে নহয়, এনেদৰে গোঠা আৰম্ভ কৰিব। এইটো আধা বনোৱা কৰি থৈছে, সম্পূৰ্ণ হোৱাগৈ নাই। তাৰপিছতে গুঠি শেষ হ'লে বুলি ক'লে বন্ধু বান্ধৱীসকল আপোনালোকে এটা কাম কৰিব, এইদৰে বস্তুটো তৈয়াৰ কৰিব। ঠিক এইদৰে যেতিয়া এটা ৰূপ পাবগৈ বস্তুটো, এইদৰে এটা ৰূপ পাবগৈ, তাৰপিছতে ইয়াত আপোনালোকে যথেষ্ট কষ্ট আছে বন্ধু বান্ধৱীসকল। ইয়াত আপোনালোকে ফটাকানি মেৰিয়াব পাৰে বা আপোনাৰ চটি বস্তা মেৰিয়াব পাৰে। মেৰিয়াই লৈ তাৰপিছতে ইয়াত লৈ আপোনালোকে গোবৰ লেপি তাৰ ওপৰত আপোনালোকে মাটিৰ প্ৰলেপ দিব পাৰে। তাৰপিছতে বন্ধু বান্ধৱীসকল এইদৰে যেতিয়া আপোনালোকে বস্তুটো মাটিৰ প্ৰলেপ দিব, ইয়াৰ ৰূপটো ক্ৰমান্বয়ে আগবাঢ়ি আহিব, ওলাই আহিব, শ্বেপটো উলিয়াই পেলাব। শ্বেপটো উলিওৱাৰ পিছত বস্তুটো দেখিবলৈ এনেধৰণে হ'ব। আৰু এনেধৰণে হোৱাৰ পিছত বন্ধু বান্ধৱীসকল ইয়াক ৰং পেইণ্ট কৰিব লাগিব, ৰ'দত শুকুৱাব লাগিব। শুকুৱাই সম্পূৰ্ণ কৰকৰীয়া হোৱাৰ পিছত ৰং পেইণ্ট কৰিলেই হ'ব। বন্ধু বান্ধৱীসকল ইয়াৰ মাজতে কিছুমান কথা থাকি যায়, আপোনালোকক জনাবলৈ বিচাৰিছোঁ মই কথাখিনি, কাৰণ আপোনালোক অজ্ঞ নহয়। আমি এইখিনি কাম কৰি আছোঁ আজিৰ তাৰিখত, আৰু সেইকাৰণেই আমি আপোনালোকক জনাব বিচাৰোঁ, যদি কেনেবাকৈ ইয়াত মাটিটো ভাল মাটি নহয় তেনেহ'লে আপোনালোকৰ প্ৰব্লেম হ'ব যথেষ্টখিনি ক্ষেত্ৰত বন্ধু বান্ধৱীসকল। আৰু লগতে কালাৰ মেচিংটো বহুত কথা থাকি যায়। কালাৰ মেচিংটো যদি আপোনালোকে ভালদৰে নাজানে তেনেহ'লে আপোনাৰ প্ৰব্লেম হ'ব। মুখা এইদৰে তৈয়াৰ কৰা হয় বন্ধু বান্ধৱীসকল। আৰু মই বৰ্তমান এইভাগ তাৰকা ৰাক্ষসীৰ মূৰ বনাই আছোঁ, এইভাগ হনুমানৰ মূৰ বনাই আছোঁ, এইভাগ গণেশৰ মূৰ বনাই আছোঁ। আৰু লগতে আপোনালোকে দেখিবলৈ পাইছে এয়া এটা ৰাক্ষসৰ মূৰ বনাই থকা হৈছে। আৰু গোবৰ মাটি, এয়া বোকা মাটি, বস্তু ভালেখিনি দৰকাৰ হয়। ইয়াৰ ৰং, নানান প্ৰকাৰৰ ৰং, নানান কালাৰৰ ৰং ৰখা হৈছে। আৰু যেতিয়া সম্পূৰ্ণ হ'বগৈ তেতিয়া ঠিক এইদৰে ৰূপ পাব আৰু বস্তুটো। তাৰপিছতে আপোনালোকে ইয়াক লৈ ধুনীয়াকৈ এনেদৰে চৌকাচৰ ওপৰত সজাব পাৰিব। আৰু এইদৰে যেতিয়া সম্পূৰ্ণ ৰূপ পাব তাৰপিছত এনেদৰে বেৰত ওলোমাই থ'লেও ভাল লাগিব দেখিবলৈ, পকা ৱালত ওলোমাই থ'লেও ভাল লাগিব, বা আপোনালোকে যেনেকৈয়ে পাৰে বজাৰত বিক্ৰী কৰিলেও বিকিব পাৰিব, পূজাই পাৰ্বণে সেইবিলাকত বিকিম বুলি ক'লেও বিক্ৰী কৰিব পাৰিব। আৰু এনেদৰে আপোনালোকে কামবিলাক কৰি যাম বুলি ভাবিলে বন্ধু বান্ধৱীসকল যথেষ্টখিনি আগবাঢ়ি যাব পাৰিব। আৰু এইদৰে আপোনালোকৰ মুখা শিল্পৰ দ্বাৰা আপোনালোকে যথেষ্টখিনি উপকৃত হ'ব। আৰু অনতিপলমে মই দ্বিতীয়টো ভিডিঅ' লৈ আহিম কেনেদৰে সম্পূৰ্ণৰূপে তৈয়াৰ কৰা হয়। আজি আপোনালোকক দেখালোঁ, দেখাম বুলি ভালমান দিনৰ পৰা ভাবি আছিলোঁ, কিন্তু দেখাব পৰা নাছিলোঁ।